কনফাৰেন্সত সফলতাৰে অংশগ্ৰহণ কৰি ঘূৰি আহিছে ডক্টৰ বেজবৰুৱা। নমস্কাৰ, মই মিডিয়া আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া আমি তিনিজনে গৈ আছোঁ ৰঙিয়ালৈ আৰু বিশেষ একো কাম নাই। আজি ৰঙিয়াত যাম এখন চিনেমা চাবলৈ। নতুন অসমীয়া চিনেমা এখন চলি আছে ডক্টৰ বেজবৰুৱা 2। সেই চিনেমাখন চাব যাম আৰু চিনেমাখনৰ ৰিভিউ আপোনালোকক চাই আমি দিম। আৰু এতিয়া যিহেতু দেৰি হৈছে আমি জল্দি ৰঙিয়ালৈ যাওঁ আৰু আপোনালোকে ভিডিঅ'টো একদম চাই থাকিব শেষলৈকে। আমি আহিছিলাই ঢল পালোঁ আৰু মানুহ কিছু হৈছে, সোমাই আছে ভিতৰত। অলপ পিছত আমি সোমাম আৰু আপোনালোকৰ মানে হলৰ পৰিৱেশটো দেখাই আছোঁ। মালবিলাক সোনকালে খতম কৰ, কালি বহুত জেগাত মাল সাপ্লাই দিব আছে। বেয়া পাইছ নেকি? এণ্ট্ৰিটো ভাল আছে। চালা গম পাবি ৰ। বলচোন প্ৰেছ কনফাৰেন্সত সফলতাৰে অংশগ্ৰহণ কৰি ঘূৰি আহিছে ডক্টৰ বেজবৰুৱা। আচলতে মানুহটো ভিতৰত বাহিৰত স্থান ভিতৰত নাই। তই মানুহক বুজিয়ে নাপালে ভাল। মই পাব্লিচিটি ভাল নাপাওঁ। তোৰ যিমান এভিডেঞ্চ আছে চব মই গুচাই দিছোঁ। নাও এনজয় ইউৰ লাইফ। গুড লাক। সুবিধা এতিয়া আমি মুভি চাই ঘৰত আহি পালোঁ আৰু মুভিখন কেনেকুৱা আছে তাৰে ৰিভিউটো দিবলৈ ওলাইছোঁ। এতিয়া মই আছোঁ এফালে জিন্তু আছে। আমি দুই যিহেতু চালোঁ, আমি তিনিজন চাব গৈছিলোঁ। এজন ফ্ৰেণ্ড তেওঁ বৰ্তমান নাই। আমি দুই চালোঁ আৰু এতিয়া ৰিভিউটো দিম। আৰু আমি এতিয়া ধুনীয়া পৰিৱেশৰ মাজত আছোঁ আৰু এইটো হ'ল আমাৰ নদী, পুঠিমাৰী নদী। এতিয়া আমি এই সাঁকোখনেৰে মাজত যাম আৰু মাজত যাই আপোনালোকক চিনেমাখনৰ ৰিভিউ দি আছোঁ। আপোনালোকক কমেণ্ট কৰি জনাবচোন এনেকুৱা সাঁকোত উঠি পাইছেনে নাই। এইখন বাৰু সৰুকৈ দিয়া গৈছে ইয়াত, মানে এইফালে পানী অলপ আছে, কিন্তু ডাঙৰ সাঁকোত উঠি পাইছেনে নাই আপোনালোকে কমেণ্ট কৰি জনাব এবাৰ। এইফালে পেলাম এইফালে ডক্টৰ বেজবৰুৱা আহি আছে। এইফালে ইমানে চিনেমাখন চাই এটা ডাইলগে মাৰি আছে, মই ডক্টৰ বেজবৰুৱা। এতিয়া আপোনালোকক চিনেমাখনৰ ৰিভিউটো দিবলৈ যাই আছোঁ। চিনেমাখন একদম সুন্দৰ হৈছে। ইয়াৰ কাহিনী লিখিছে ৰাজদীপ দাই লিখিছে আৰু চিনেমাখনত প্ৰয়াত নিপন গোস্বামী ডাঙৰীয়া তেখেতৰ এখন অন্তিম চিনেমা। আৰু চিনেমাখনত আপোনালোকে ছাছপেন্সৰ ওপৰত ছাছপেন্স পাব। মানে হিন্দী চিনেমাৰ দৰে হৈ গৈছে অসমীয়া চিনেমা। হিন্দী চিনেমাত যেনেকুৱা দেখুৱায় এইখনো মানে হিন্দী চিনেমাতকৈ কোনো গুণে ব্যতিক্ৰম নহয়। আৰু ইফালে মই বেছি নকওঁ, চিনেমাখন আপোনালোকে যোনে এতিয়ালৈ চিনেমাখন চোৱা নাই চিনেমাখন চাব। চিনেমাখন যাতে চলি থাকক, বৰ্তমান পাঠনখন যেনেকৈ চলি আছে এই ডক্টৰ বেজবৰুৱা চিনেমাখনো এনেকৈ যাতে চলি থাকে মই তাকে বিচাৰোঁ। আৰু অসমীয়া চিনেমা যিহেতু মানে ভাল দিন ঘূৰি আহিছে এইটো আৰু ক'ব লাগিব। আৰু চিনেমাখনত এক্টিং কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা আছে। তাৰপিছত আপোনাৰ নিপন গোস্বামীদেৱৰ
পুত্ৰ আৰু বোৱাৰী সিদ্ধাৰ্থ নিপন গোস্বামী কিনকিনি গোস্বামী তেখেতসকলেও আছে লগতে আমাৰ অসমৰ গৌৰৱ অসম গৌৰৱ আদিল হুছেইন ডাঙৰীয়া তেখেতেও আছে তেখেতৰ অভিনয়টো আপোনালোক ক'বই নালাগে কাৰণ তেখেতে আমাৰ অসমৰ লগতে বলিউড হলিউড সকলোতে জনজাত আৰু সকলোতে মানে ভাল সুনাম কঢ়িয়াই আনিছে আৰু আমাৰ অসমবাসীৰ বাবে গৌৰৱ আৰু মই বিশেষ একো নকওঁ আপোনালোকক আৰু যিহেতু মোৰ লগত জিন্তুও চাইছে তাৰ চিনেমাখন চাই কেনেকুৱা লাগিল তাৰ মই ৰিভিউটো ল'ব বিচাৰিছোঁ হয় চিনেমাখন খুবেই ভাল লাগিল চাই মানে ৰাজদীপ দাই যি ধৰণে লিখিছে ছাছপেণ্ডৰ ওপৰত ছাছপেণ্ড পোৱা যায় মানে একদম আল্টিমেট লাগছে আৰু চিনেমাখন চাই মানে ৰাজদীপ দাৰ যেনেকৈ নাটকবিলাক দৰ্শকে আদৰি লৈছে এনেকৈ মানে চিনেমাখনতো ব্যতিক্ৰম নহয় কাহিনীটো বহুত কিবা এটা ভাল লাগিছে আপোনালোকে লাষ্টত এনেকুৱা এটা টুইষ্ট পাব সেইটো হয়তো অসমীয়া চিনেমাত আগে পিছে কেতিয়াও হোৱা নাই মই জানাত আৰু ক'ৰবাত মই জানাত এতিয়ালৈ হোৱা নাই বাকী আপোনালোকৰ ভিডিঅ'টো বেছি দীঘল নহ'ল এইটো শ্বৰ্ট ভিডিঅ' আৰু আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব বাটনটো বজাই দিব পুনৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই এৰিছোঁ বাই বাই